ইউ.জ প্ৰমৰ কথা এই যিমান গণ্ডগোল হৈছে চব ইউ.জ একশ্যন আমি তদন্ত ডিমাণ্ড কৰিছোঁ তদন্ত কৰিব লাগে বুলি অসম চৰকাৰৰ ওচৰত নিশ্চয় তদন্ত হ'ব মই কি কয় ইউ.জ ব্ৰহ্মক কি কয় মই আণ্ডাৰগ্ৰাউণ্ড কৈছে না নহয় আগতীয়াকৈ ইলেকশ্যন নিৰ্বাচনৰ সময়ত মই আণ্ডাৰগ্ৰাউণ্ড কৈছে না নাই ইয়াৰ এক্টিভিটিটো আপোনালোকে ধৰিব নোৱাৰিব মুঠতে ইউ.জ আপুনি তাক কেনেকৈ ধৰিব কেনেকৈ প্ৰমাণ কৰিব ইয়াৰ মুখৰ পৰাই ওলাই থাকে জিনজে বুলি কোৱাটো জানে এইটো জিনজেটো কি বস্তু জানে এই ইউ.জ প্ৰমৰ পৰাই ওলাই থাকে জিনজে এতিয়া যে আপোনালোকে ইউ.জ প্ৰমক সোধক আণ্ডাৰগ্ৰাউণ্ডৰ সোধক মই নক'ম জিনজে মানে কি এইবিলাক মই নক'ম জিনজে কি বস্তু ইউ.জ সোধক আণ্ডাৰগ্ৰাউণ্ডৰ সোধক সিহে বনাইছে কোন ইউ.পি.পি.এল কিয় নাথাকে এনেকুৱা হাল্লা চিল্লা কৰা নাই দেখা নাই ইউ.জ প্ৰমে গণ্ডগোল কৰা সিয়ে মেইন মাষ্টাৰ কিন্তু আপুনি ধৰিব নোৱাৰিব প্ৰমাণ দিব নোৱাৰিব আপুনি সি এনেকুৱাই কাম কৰে ক'ব লাগে কৈছে মানে যোনে আৰে কিয় নক'ম মই ইউ.জ হওক কোনোবা হওক কোৱা কিবা দিগদাৰ আছে ইয়াত ভূমি পাট্টা দিবৰ কাৰণে আমি অহাকালি এনাউন্স কৰিব আমি আমাৰ অহাকালি মাছ কেটাৰিং আছে সেইখিনি প্ৰগ্ৰামত